ট্ৰাইবেল এৰিয়াৰ যিটো ট্ৰাইবেল লেণ্ড এই লেণ্ডটো প্ৰটেকশ্যন কৰাৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কোনো ধৰণৰ পলিচি নাই আজিলৈকে আৰু পলিচি তেনেকৈ পলিচি নথকাৰ কাৰণে কাৰ্বি আংলঙৰ ট্ৰাইবেল যিটো লেণ্ড জনজাতীয় ভূমি এই ভূমিটো নিৰাপদ নহয় এতিয়া এইটো কমাৰ্চিয়েল কমডিটি হিচাপে ইউজ কৰা হৈ আছে এতিয়া দেখিছোঁ পলিচি নথকাৰ কাৰণে if the authority of the autonomous council is pleased, everything can be done. এনেকুৱা পজিশ্যনতে আছে অট'নমাছ কাউন্সিল অথৰিটি যদি সন্তুষ্ট হয় ভাল পায় তেনেহ'লে XY Z যিকোনো মানুহকে দিয়ে এতিয়া ৰিচেণ্টলি যিটো 1000 মেগাৱাট ছ'লাৰ পাৱাৰ প্লেণ্টটো দিয়া হৈছে এইটো আচলতে কাল্টিভেবল এৰিয়াত দিছে মই জনাত আমি ছাইটটো দেখা নাই তথাপি এইটো কাল্টিভেবল এৰিয়াত আছে আৰু 20,000 বিঘাটো কম মাটি নহয় ভাষ্ট এৰিয়াটো APDCLক দি দিছে আৰু APDCLক দিয়াটো তাৰ পৰা কাৰ্বি আংলঙৰ কি লাভ হ'ব সেইটো আজিলৈকে হেৰি কৰা নাই ডিছক্ল'জ কৰাই নাই সেইটো আজিলৈকে পাব্লিক কৰা নাই কি সুবিধা হ'ব কিমান কাৰ্বি আংলঙে কিমান ইলেক্ট্ৰিচিটি পাব কিমান মাটি যাব কিমান ওচৰত ইয়াৰ যিটো ইফেক্টটো এনভাইৰনমেণ্টেল যিটো ইফেক্ট সেই ইফেক্টটো কেনেকুৱা হ'ব সেইটো আজিলৈকে জনোৱা হোৱা নাই কাউন্সিলে এতিয়া মাটি নহ'লে জনজাতি লোকসকলৰ জীৱনটো সুৰক্ষিত নহয় মাটি থাকিবই লাগিব জনজাতীয় লোক আৰু মাটি ইহঁতক ছেপাৰেট কৰিব land and the tribal can never be separated if land and the tribal people are separated then it is something like fish out of water মানুহবিলাক এনেকুৱা পজিশ্যনত আহি যাব গতিকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এতিয়া ফাৰ্ম লেণ্ড পলিচি এডপ্ট কৰিব লাগিব আৰু ইয়াৰ আগৰ নকৰালৈকে ইয়াৰ এই মাটিটো যাকে তাকে দিয়াটো বন্ধ কৰি দিব লাগে এতিয়া গভৰ্ণমেণ্ট পলিচিটো আহি থাকিব গভৰ্ণমেণ্টৰ চকুত হ'ল কাৰ্বি আংলঙৰ 10,434 স্কুৱেৰ কিলোমিটাৰৰ মাটি এই মাটিটো যেনেকৈ প্লেইনছ এৰিয়াত প্ৰটেক্টেড এণ্ড বেল্ট আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক ভঙাত লাগি গৈছে কিবা কিবি পলিচিতে ঠিক তেনেকৈ কাৰ্বি আংলঙৰ 10,434 স্কুৱেৰ কিলোমিটাৰ যিটো মাটি সেই মাটিৰ ওপৰতে চৰকাৰৰ চকু আছে গতিকে পলিচি বেলেগ গভৰ্ণমেণ্ট পলিচিৰ নামত ডেভেলপমেণ্টৰ নামত এই ট্ৰাইবেলৰ যিটো মাটি সেই মাটিটো ট্ৰাইবেলৰ হাতৰ পৰা কাঢ়ি নি আছে কেইবছৰমান আগতে যিটো 62 বিঘা মাটি আছে হাৱাৰপি টুৰিষ্ট প্ৰজেক্ট টুৰিষ্ট কমপ্লেক্সৰ মাটি 5 কিলোমিটাৰ মদিলে 5 কিলোমিটাৰ লামডিং ৰোডত এতিয়া সেই মাটিক বেংগালুৰু বেষ্ট আৰ্ট অফ লিভিঙক দি দিছে এইটো কেনেকৈ দিছে কিয় দিছে ক'ৰ পৰা কেনেকৈ গুচি গ'ল ঠিক এনেকৈ ট্ৰাইবেলৰ মাটিটো দিনে দিনে ট্ৰাইবেলৰ হাতৰ পৰা গুচি গৈ আছে গতিকে এইটো কাউন্সিলৰ অট'নমাছ কাউন্সিলৰ সাংবিধানিক ৰেছপনচিবিলিটি হয় ইয়াৰ মাটি ট্ৰাইবেলৰ মাটি সুৰক্ষা কৰাটো কিন্তু এই সুৰক্ষা কৰাটো বাদে গতে এতিয়া কমাৰ্চিয়েলাইজ কৰি আছে মাটি কাৰ্বি আংলঙৰ মাটিটো এতিয়া কমাৰ্চিয়েল কমডিটি হিচাপে ইউজ কৰি আছে বিক্ৰী কৰি আছে দি আছে যাকে তাকে দি আছে আৰু এদিন কি হ'ব আমাৰ কাৰ্বি আংলঙৰ ট্ৰাইবেলবিলাকৰ কি থাকিবলৈ জাগা নোহোৱা হৈ যাব এলিতুম কাৰ্বিয়া তুম হেদি আৰ্নিচি নন এফ্ৰাম আৰলো মাসি এমেথাং আদিমাকলং কাবেদে দিয়াৰনিচি নন নাংলিকং दसिला बंके काउंसिल कचहरी तुमसिता में जो का पार्टी नॉन के बीजेपी बोले माफी माने ले बांसिता लबंगसो बंके लांगी लके कॉन्स्टिट्यूशन आर पुलो अलंग तुम कार्बी आंगलोंग के दो ट्राइबल तुमालोंग लिखे रहा है बंके लसे अलंग तुम ला बंके माथा चिकिरला तु नहीं लगते 20,000 बीघा सा लोंग लेकी पिए बंके चिकिर जे माथा तु नहीं ल रिकंसीडर नेली तुम कना रिक्वेस्ट लबंगे सी बंके ला लो Further, we express our serious concern over the incidents at Muthate under Jirikinding PS and amei under Hamren PS in West Karbi Anglong on the 17th April 2023.
Uh, we strongly condemn the incidents that targeted to create law and order situation in the areas concerned and to disturb peace and tranquility prevailing in the areas. The frequent breach of peace and tranquility along West Karbi Anglong, Assam Meghalaya border is a matter of serious concern. Not 5 months have passed since the unfortunate Bukur firing incidents that took place on November 22, 2022, in which 6 persons, including one Assam Forest Protection Force personnel, Vidya Singh Lekhe, lost their lives. Therefore, the incident should be viewed seriously, and the group of persons involved in instigating the residents should be brought to book. We appeal both Karbi and Khasi Jaintia community along the border to maintain peace and communal harmony. The authority of the KAC, the district administration should take immediate necessary measures to ensure peace and communal harmony in areas bordering Meghalaya. 5 মাহ তাৰ আগতে যিটো ইনচিডেণ্ট মুক্ৰ ইনচিডেণ্ট হৈ গ'ল, তাৰপিছত আমাৰ কথা আমি লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এতিয়া চুপচাপ আছে, কোনো ধৰণৰ এতিয়ালৈকে নাই। কিন্তু যোৱাকালি নহয় 17 যিটো এপ্ৰিলৰ আমিৰ যিটো ঘটনা, এইটোতো কাউন্সিলৰ এতিয়া হাৰ পাবৰ হৈছে। কাউন্সিলৰ এণ্ট্ৰি গেটটো কি কৰিছে, তাত ভাঙি দিছে। আৰু পুলিচ পাৰ্চনেল যিবিলাক আছে, ছিকিউৰিটি পাৰ্চনেল যিবিলাক প্ৰেজেণ্ট আছিলে, তাতে সিহঁতে চকু মেলি চাই আছে, মনে মনে চাই আছে, চাইলেণ্ট স্পেক্টেটৰ্ছ হৈ পেলাই তাত চাই আছে। গতিকে কাউন্সিলে এতিয়া নিজৰ এই কনষ্টিটিউশ্যনেল বাউণ্ডেৰীটো প্ৰটেক্ট কৰিবলৈ নিজেই আগবাঢ়িব লাগিব। তাৰ কাৰণে অসম চৰকাৰকো ওচৰত যাব লাগিব, অসম চৰকাৰকো প্ৰেছাৰ দিব লাগিব যে আমাৰ যিটো ৱেল ডিফাইণ্ড কনষ্টিটিউশ্যনেল বাউণ্ডেৰী, সেই বাউণ্ডেৰীটো ইনটেক্ট থাকিব লাগে। কাৰ্বি আংলঙৰ 1951 পৰা আজিলৈকে কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ কোনো ধৰণৰ এনক্ৰচমেণ্ট নাছিল। গতিকে কাৰ্বি আংলং আমাৰ ইয়াৰ যিটো 17 তাৰিখৰ যিটো ইনচিডেণ্ট আৰু এতিয়া আহিবলগীয়া দিন আৰু এনেধৰণৰ ইনচিডেণ্ট হ'ব পাৰে, ইয়াৰ একমাত্ৰ উদ্দেশ্য হ'ল এই এৰিয়াটো ডিছপিউটেড এৰিয়া বুলি ঘোষণা কৰাব লাগে। আৰু ঘোষণা কৰে যিটো টক চলি আছে দুই চৰকাৰৰ, সেই ইয়াত এইটো অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু প্ৰেছাৰটো প্ৰেছাৰ ক্ৰিয়েট কৰিব, ছিটুৱেশ্যন ক্ৰিয়েট কৰিব। যদি তাত পিচ প্ৰিভেইল কৰে, তেনেহ'লে কি কৰিব, কি বুলি ভাবিব, তাত কোনো ধৰণৰ ডিষ্টাৰ্বেঞ্চ নাই, কোনো ধৰণৰ ডিছপিউট নাই, গতিকে এই এৰিয়াটো ড্ৰপ কৰিব লাগে। গতিকে সেই ছিটুৱেশ্যন ক্ৰিয়েট কৰিবলৈ এই ইনচিডেণ্টছবিলাক সিহঁতে কি কৰে, প্লান কৰি পেলাই কৰি আছে। কিন্তু আমাৰ কথাটো হ'ল নাই, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ বাউণ্ডেৰীটো ডিফাইন কৰা হৈছিল, ডিমাৰ্কেট কৰা হৈছিল। তাৰ পৰা আজিলৈকে কাৰ্বি আংলঙৰ পৰা মেঘালয়ৰ ফালে কোনো 1 ইঞ্চিও আমি ক্ৰছ কৰা নাছিল। এনক্ৰচমেণ্ট, কোনো ধৰণৰ এনক্ৰচমেণ্ট নাছিল। গতিকে মেঘালয়ৰ পৰা যিটো ক্লেইম, সেইটো ক্লেইমটো আমি একচেপ্ট কৰিব নোৱাৰোঁ। আৰু আমি অসম চৰকাৰকো আমাৰ অনুৰোধ, গতিকে অসম চৰকাৰো এই ইছ্যুটো চিৰিয়াছলি ল'ব লাগিব। অসম চৰকাৰ, আমি এতিয়াতো অসমৰ ভিতৰতে আছোঁ। অসম চৰকাৰ মানে কি, কাৰ্বি আংলং মানে কি, অসমৰ টেৰিটৰীৰ ভিতৰত সোমাই আহিছে। ইট ইজ এন এগ্ৰেশ্যন ইনটু দি টেৰিটৰী অফ আছাম। গতিকে ইয়াত অসম চৰকাৰে চিনচিয়াৰলি এই ইছ্যুটো ল'ব লাগে। আৰু আমাৰ অট'নমাছ কাউন্সিলে ইয়াত প্ৰথম ৰেছপনচিবিলিটি হ'ল অট'নমাছ কাউন্সিলৰ। অট'নমাছ কাউন্সিলে এই কথাটো অসম চৰকাৰক অৱগত কৰিব লাগিব। আৰু যিটো লেভেলত, ষ্টেট লেভেল, চেণ্ট্ৰেল লেভেলত য'ত প্ৰেছাৰ দিব লাগে, সেইমতে কৰিব লাগিব। নহ'লে মাটি নাথাকিলে কাউন্সিলটো হাৱাতটো থাকিব নোৱাৰে। काउंसिल आलोंग ले जोंग से आवे पुलोतांग ते काउंसिल के सिनिंग पेन लोंगले अडाक लगे दोई गली
La 10,434 square kilometer along lake edo ko ka joini si council la edo lo pulong te labang so along lake che kangni bang pan ke kache raji bang pan council amethang amasita to interstate boundary ke kumera council a problem kali council a subject kali buida state government apan sita pressure pinangko central government apan pinangko central government apan pressure ki pining edin ke pilon la Karbi Anglong ke lake specified tribal area la se hala short tengsi la so boundary enta ke demarcate tangdo la specific ki peklang tangdo hala short teng mang khilong wet nai kusika autonomous council la sor bang thip nai kali pulote la dip non longle di pia bangabe iman 20,000 mati dibolo কোনো গভর্নমেন্ট কোনো সরকার নিদিয়ে ইয়াত মানুহবিলাক বুৰ্বক ডাঙৰে তুমি বুৰ্বক যে চাৰি তুমদলা সলমা লান জগলু ৰমা লান মাতাতে আজা টানতে itu mamu nonfi itu ampi ucar kona lo kedam kona se kedam ala lai di me ke choklem chota moni tu ke lut lok lo longle dam mom lo khiti choklem mom lo le lo elang ka janu ta bang rubor klem mom lo jar lo kereng jar dim lo apete lo itu to ভয়ঙ্কর বইছত ইয়ার পরিণাম ইয়ার পরিণতি বিক্ষম হব ফেরি মেমেলো লাগে আমার ইউথ জেনারেশনে এইটো ভালকে চিন্তা কৰিব লাগিব উপলব্ধি কৰিব লাগিব কোনে এতিয়ালৈকে মাত মাতি উঠা মানুহ নাই মাত মাতি উঠা মানুহ নাই এইটো মানুহটাই চেকৰে নুদে লাং লাগে চক চক যে মানুহটা নিজাই বাংলা লাং সেটা ইয়ার পরিণাম ইয়ার পরিণতি তো ভয়ঙ্কর হব আজি ধ্বংস কৰাত ঠেলি দিছে বৰ্তমান বিজেপি গভৰ্ণমেণ্টে বৰ্তমান কাউন্সিলে এইটো কাৰ্বি আংলং নিক্ষেপ কৰা এটা পদক্ষেপ হাঙা ডেভেলপমেণ্ট গালি লাগে আমি একো নেপাম ইয়াত কি আমি লাংপিৰ পৰা হাইড্ৰ' প্ৰজেক্ট আমি তাতে 250 মান মেগাৱাট আমি উৎপাদন কৰিছোঁ আমি কিবা এটা এক নহয় পাইছোঁ আমি কি পাইছোঁ তাৰ পৰা কি বেনিফিট আমি পালোঁ লাকে আমি আজি উপলব্ধি কৰিব লাগিব আজিলৈকে মাতাক ৰাঙালাম কালি লাকে কেপাবি ৰালাম লাকে এইটো ধ্বংসৰ কৰা এটা পদক্ষেপ এইটো নিক্ষেপ কৰা এটা পদক্ষেপ গতিকে এইটো গ্ৰহণযোগ্য নহয় আৰু যেতিয়া আমি কে আছে যেতিয়া সৰু আছিলে মাটি দিয়া কথা আমি কেতিয়াও গ্ৰহণ নকৰোঁ যেতিয়া নেকি আছাম ৰাইফল ট্ৰেইনিং চেণ্টাৰ ইয়াত বহাইছিলে ডিউৰিং 70s